আপোনালোকে চাই আছে ধ্ৰুৱ ব্লগছ। তো আজি মই আহি পালোঁ আমনিঘাটলৈ। আৰু আমনিঘাটলৈ কিয় আহিছে আপোনালোকে পিছনে নিশ্চয় চিনাৰীটো দেখা পাইছে। মোৰ কেমেৰামেন অলপ দেখাই দিয়কচোন চিনাৰীটো। তো এইখিনি হ'ল আজি চিনাৰী লওঁ। তো আজি মেইন বিশেষ কামৰ কাৰণে আহিছোঁ। তো আজি এটা বিশেষ কাম হ'ল কি আজি ধানৰ মিলত আহিলোঁ। আপোনালোকক দেখাম আজি আমনিঘাটৰ অলপ মোৰ গাঁৱৰ হোম টুৰো দেখাম আৰু এখানে আপোনালোকক ধান মিলৰ দেখাই দিম আজি আমনিঘাটৰ। তো এইখিনি জেগাখিনি আমনিঘাটৰ যোনটো ভিতৰৰ গাঁও এইখিনি আমি আহি পাইছোঁ। আৰু এইখিনি মেইন বেচিকেলি গাঁৱলীয়া এলেকা হয়। আপোনাক ভালকৈ দেখাম। চৰি গাইজ কি মই যোৱাকালি আপোনাক খ্ৰীষ্টমাছৰ ভিডিঅ'টো দিব নাপালোঁ। যোৱাকালি পাৰ্চেল কামৰ কাৰণে মই আপোনাক খ্ৰীষ্টমাছ ভিডিঅ'টো দিব নোৱাৰিলোঁ খ্ৰীষ্টমাছৰ। তো তাৰ জেগা আপোনালোকৰ কাৰণে মই এইটো আনিছোঁ। আৰু যদি মোৰ ভইচ অলপ স্পীড আহিছে তাক ক্ষমা কৰিবা বিকজ আই এম এ নিউ ব্লগাৰ। তো উইদাউট ৱেষ্টিং টাইম লেটছ কণ্টিনিউ। আপোনালোক ভিতৰলৈ মেচিনকেইটা দেখাম ধানৰ মিলটো কেনেকৈ ধান খুন্দিব লাগে। হ'ব দিয়ক ৰাইজ ব'লক যাওক মোৰ পিছে পিছে আহক। তো এয়া হয় ফ্ৰণ্ট ছাইড। অলপ পিছত সেইকাৰণে দেখাই দিয়া। আচ্ছা এইখিনি ফ্ৰণ্ট ছাইড গছ আছে। আৰু ভিতৰলৈ যাওঁ। ভিতৰত আৰু মেচিন আছে আপোনালোকক দেখাম। চলো সেইটো কৈ দিব নেকি আহকচোন কৈ দিয়ক আহক। একো নাই আহক আহক দাদা আহি যাওকচোন। অলপ বুজাই দিলে হ'ল ইণ্ট্ৰডাকশ্যন দিলে হ'ল আহক আহক। বনাই আছো ইয়াত মই মাইকক কৈ দিলে হয় আহক দে মন কৰি দিয়া অলপমান ঠিক ষ্টাৰ্ট হ'লনে ৰাইজ। এতিয়া আমি আহি পালোঁ আৰু ইয়াৰ আমাৰ দাদাজন হয়। তেওঁ অলপ এয়া জেগাখিনি অলপ ভালকৈ মেচিনছ কেইটা মই অলপ ভালকৈ নাজানো। তো দাদা ভালকৈ ক'ব। এইটো সৰিয়হ বনোৱা তেল পেৰা মেচিন হয়। আৰু এইটো হ'ল পিঠাগুড়ি বনোৱা চাউল মাকৈ ঘেঁহু ইত্যাদি চব মানে পিঠাগুড়ি বনোৱা মেচিন হয়। আৰু এইটো হালধি বনোৱা এইটো হালধি বনোৱা মেচিন। এইটো হালধি বনোৱা যায়। আৰু এইটো শুকান ধান বনা যায় ইয়াত। এইটো হ'ল তোমাৰ হেৰি কেঁচা ধান বনাই মেচিন। এইটো কেঁচা ধান বনোৱা যায় এইটো মেচিন। এতিয়া আপোনালোকক এটা বস্তু এটা দেখাম। তো ইয়াত সিহঁতে ৰুই থৈ দিছে ৰেডিছ মানে মূলা ৰুই থৈ দিছে। আৰু এইখিনিত আছে ধনিয়া পিয়ৰ ধনিয়া। কেমেৰামেন অলপ দেখাই দিয়াচোন। এয়া মূলা চাওক মূলা ওপৰতে ৰুই থৈ দিছে ওপৰৰ পৰা। আৰু ইয়াত ধনিয়া এইখিনিত ধনিয়া আছে। অ'কে ৰাইজ বলক এতিয়া অলপ তলৰফালে যাওঁ আৰু আপোনালোকক অলপ ৰাস্তাখিনি দেখাই দিওঁ। এইখিনি বলক 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 নামা আৰু এইখিনিৰ ওপৰত দেখিব পাৰিছেনে জেং দি থৈছে। বলক 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 তলত বোলা। আৰু এতিয়া আমি গৈ আছোঁ এইখিলা আমি আহি পালোঁ এইটো বাহঁতকত চাউলখিনি ধানখিনি থ'বলৈ। আৰু এইখিনি চাব পাৰে সেইখিনি ফ্ৰণ্ট চাইডখিনি। আৰু গৈ আছোঁ এতিয়া বাহঁতৰ ঘৰলৈ। এয়া আগে মায়ে গৈ আছে মই গৈছোঁ পিছে পিছে। এয়া আমি আহি পালোঁ এতিয়া গৈ আছোঁ মামাৰ ওচৰত। মা কি কৰি আছে? মামা কি কৰি আছে? অঁ কোনফালে ভাত খালে? সেই ৰাইচ আহি কেনে তাৰপিছত খালোঁ এটা চিপছ যোনটো ভণ্টি এটা আনিছিলে। তাৰপিছত এইটো চিপছটো খালোঁ। চ' এইটো দেখিছেনে এইটো কি বস্তু? এইটো আচলতে লাঠি নহয়। এইটো এটা খোৱা বস্তু হয় যোনটো গাঁও এলেকাত পায়। তো ফাৰ্ষ্টতে এইটো আপুনি এনেকুৱা দাঁত দি খুলিব লাগিব। তো এইটো খুলি কেনে আপোনালোকে ভিতৰত যোনটো গুড়াটো আছে সেইটো খাব লাগিব। একচুৱেলি ৰাইচ এইটো গুড়াটো বগৰী যোনটো গুড়া হয় সেইটো আছে ইয়াত। তো খাবলৈতো ঠিক ঠাকে আছিলে। মামাহঁতৰ ঘৰত এইটো এটা মামাৰ ঘৰ আৰু এটা মামাৰ ঘৰত এতিয়া গৈ আছোঁ। আৰু ইয়াৰ পৰা ওচৰতে আছে ইমান দূৰ নাই। তো এতিয়া সিহঁতৰ ঘৰত গৈ আছোঁ মই উৰা কাপোৰ এটা ল'বৰ কাৰণে মাৰ। তো এতিয়া যাওঁ আপোনালোকৰ মামাহঁতৰ ঘৰ দেখাম। তো ব'লক ৰাইজ যাওঁ। আৰু এইখিনিৰ লগতে মই অলপমান আপোনালোকক দেখাই দিওঁ ইয়াৰ জেগাখিনি। আৰু ইয়াৰ চাওক গাহৰি আৰু পথাৰ কি ডাঙৰ। ব'লক এতিয়া যাওঁ ৰাইজ। আৰু এইখিনি গাঁৱৰ ৰাস্তাখিনি দেখিছেনে কি চকুন খালী।
আৰু ৰাস্তাবোৰ ভাল হৈছে আগতকৈ আগৰ ৰাস্তাবোৰ আপোনালোকে চালে আহিব খোজকাঢ়িব নিব আৰু এইখিনি দেখিছে কি ভাল ৰাস্তা হ'ব এতিয়া হৈ গৈছে আৰু এতিয়া গৈ আছো খোজকাঢ়ি কিনে তো বলক মোৰ লগত গৈ থাকক এনজয় কৰোঁ ভিডিঅ'টো আৰু বলক ইমান বক নকৰোঁ তো সেই ৰাইজ আহি পালোঁ ইয়াৰ চাওক মামাহঁতৰ ঘৰটো এইখিনি আপোনালোকে চাব পাৰে এয়া আহি পালোঁ অ'কে তো আপোনালোকে চাই থাকক তো এয়া মামাহঁতৰ ঘৰটো কাম চলি আছিলে তো এইখিনি ধানখিনি নমাই আছিলে ওপৰৰ পৰা আৰু ইয়াত দেখিছেনে ভিতৰৰ পৰা এইটো বেক ডোৰ হয় একচুৱেলি ফ্ৰণ্ট ডোৰটো সিহঁতৰ বন্ধ আছিলে আৰু বেক ডোৰ ফানে বয়ে লিপি আছে বাহিৰখিনি তাৰপিছত এইখিনি আমি আহিলো কাৰণে আমি এতিয়া ওপৰলৈ যাম চিডি দি উঠিম ওপৰত তো আমি এতিয়া ওপৰত আহি কেনে মই ভাবিলোঁ আপোনালোকৰ ওপৰৰ ভিউখিনি দেখাই দিওঁ আৰু ওপৰত দেখিছেনে থাৰ্মকল দি মামীহঁতে ওপৰত গছ গছনি ৰুইছে আৰু ওপৰৰ ভিউখিনি চাওক সেইখিনি আছে খেৰ আছে আৰু এইখিনি ওপৰৰ ভিউ আৰু এইখিনি চাইডতে এয়া মিলি থৈছে ধান মিলি থৈছে আপোনালোকক দেখাই আছো ৰ'ব আৰু এইখিনি এক্সট্ৰাকৈ কিবা ধান মিলি থৈ দিছে তাৰপিছত এইটো দেখিছেনে ৰাইচ অ'কে আৰু এইখিনি চাওক গছ গছনি এইবিলাক ৰুই থৈ দিছে আৰু এইখিনি ধানখিনি ৰুই থৈ দিছে মামীহঁতে আৰু এইখিনি অলপ আপোনাৰ ভিউখিনি দেখিছো ওপৰৰ পৰা গাঁৱৰ ভিউটো আপোনাক কেনে লাগিছে ক'ব আৰু ইয়াত দেখিছেনে সেয়া পাত ৰুই থৈ দিছে পাত একচুৱেলি ধুনীয়া পাত নহয় এইটো একচুৱেলি মছলা পাত হয় মছলা এক্সট্ৰা পাত থাকে মানে লিফ আছে তো সেইটো ৰুইছে তাৰপিছত এইটো হয় এটা ফল আপোনালোকে খাইছেনে নিশ্চয় কমেণ্টছত জনাব একচুৱেলি এইটো পকি গ'লে খায় বাট কেঁচা আছে কিন্তু এতিয়া আমি খাব নোৱাৰোঁ তো আপোনালোকক অলপ দেখাই দিছোঁ ভালকে তো এইখিনি চাওক আপোনালোকে ৰাইজ আৰু এইখিনিলৈ আছে তাৰপিছত এতিয়া আমি আৰু তললৈ নামি যাম তললৈ নামি কেনে আপোনাৰ বাকীখিনি চৰি ৰাইজ এতিয়া আমি ভিতৰলৈ যাব নোৱাৰিলোঁ যিহেতু মামীহঁত আপোনালোকে দেখিছে ঘৰ লিপিছে কাৰণে ভিতৰলৈ যাব ন আৰু ইয়াত আমাৰ আছে কিছুমান কিউটছ পাপিছ আপোনালোকে চাব পাৰে আৰু বলক সিহঁতৰ লগত কথা পাতোঁ পাপিছ নামটো কৈ দিয়া ভয় খাই আছে পাপি একো নহয় ৰাইজ কৈ বাত নি আৰু এতিয়া বলক উভতি যাওঁ আৰু মই আপোনালোকক দেখাওক উৰা কাপোৰটো ল'লোঁ মাইনাহঁতে খেৰতে খেলি আছে মোৰ খেলিব মন গৈছে বাট খাবলৈ তাৰপৰা গা ধুব লাগিব আৰু বহুত খোজে ৰাতি তো মইতো নেখেলোঁ এতিয়া বাট খেলিবতো মন আছে অ'কে ৰাইজ আৰু আহিলৈ মই খালোঁ 1 কাপ অফ ৰেড টি যোনবোৰ ৰিফ্ৰেছিং আছিলে আৰু ফাৰ্ষ্ট চিপ আপোনালোকৰ নামত ৰাইচ টেষ্টটো কিন্তু ঠিকে হয় নৰ্মেল চাহৰ নিচিনা তাৰপিছত ঠিকে আছিলে আৰু ইয়াত আছিলে ব্ৰেড বিস্কিট মই খালি চাই প্ৰিফাৰ কৰোঁ আৰু এতিয়া এৰাউণ্ড 4:30 হ'লে তো এইটো হয় 4:30 টি একৰ্ডিং টু মি আৰু হ'লে এইখিনি ৰাইজ তো এতিয়া ওলালোঁ মামীহঁতৰ ঘৰৰ পৰা এতিয়া ডাঙৰ মামাহঁতৰ ঘৰত গৈ আছোঁ তো বলক এনজয় কৰোঁ মোৰ লগত এতিয়া বাচ্চা পাৰ্টি গৈ আছোঁ ৰাইজ এতিয়া আমি আহি পালোঁ ইয়াত মাহঁতৰ ঘৰ আপোনালোকক মই অলপ হোম টুৰ দিলোঁ ইয়াৰ লগে ইয়াক আপুনি যোনখিনি চালে নিশ্চয় মই আশা কৰিছোঁ আপোনাৰ ভাল লাগিছে বলক অলপ ভিতৰৰ টুৰখিনি দিওঁ তো মোৰ পিছে আহক সমজতে নি हो क्या তো সেই ৰাইজ আহি পালোঁ বলক এতিয়া ভিতৰৰ ৰুমখিনি আপোনালোক অলপ দেখাওক তো ফাৰ্ষ্টতে এইটো এটা বেডৰুম হয় একচুৱেলি অলপ এনহাইন আহিছে চাগৈ ফ্লেছ লাইটৰ নাছিল তেতিয়া এইটো এটা বেডৰুম হয় তো তেতিয়া ধান থৈ দিছে আৰু চাউল থৈ দিছে বলক এতিয়া ৰুমত যাওঁ কমন পিছে আহিব ৰাইজ এতিয়া নেক্সট ৰুমত যাওঁ তো কেমেৰামেন জল্দি আহক পিছে মামাই কি কৰি আছে ক'ত যাব নালও ৰুমটো দেখাই দিছোঁ যে আৰু এফালে মামাৰ ৰুমটো আৰু ইয়া টেবল আৰু এফালে খাজানা মামাৰ খাজানা ইয়া থৈ দিছে লক মাৰা আছে তালা ইয়া বলক এতিয়া সেই ৰুমত যাওঁ নেক্সট কিটচেন তো আহক নেক্সট কিটচেন দেখাওঁ হোম টুৰটো কেনে লাগিছে ক'ব কমেণ্টছত আৰু ইয়াৰ পৰা ষ্টাৰ্ট বাচন থোৱা নেক্সট কিটচেন চিম্পল ভিলেজ কিটচেন হয় আৰু এফালে চৌকা এই চাইডে চৌকা তাৰ এফালে ভালকৈ কেমেৰাটো চিধা ধৰা আৰু এফালে এই ৰুমটো নাজানো কি হয় অফ কৰা ৰাইজ নেক্সট ড্ৰয়িং ৰুমত আছে ওচৰতে বেড চাইডত বহিবলৈ চ' নেক্সট ৰুমটো
বাহঁতৰ আৰু ভিনিহঁতৰ ৰুম হয়। ভালকে চাওক ৰুমটো, বেড আছে, কাপোৰ থবলৈ জেগা, চিম্পল ভিলেজ ৰুম আগতকৈ ঠিক হৈছে। আচ্ছা, তো এইখিনি আছিলে হোম টুৰ। তো নেক্সটত লগ পাম। আহিছো বেছি ঝোলা ঝুলিবৰ কাৰণে। তো বলক ট্ৰাই কৰো আৰু প্ৰথমে চেক কৰি চাওঁ ষ্ট্ৰং আছে নে। 1 1 2 3 লেটছ গো। অলপ পিছুৱাই যাওঁ, লাগি যাব ন। 1 2 3 হ'ব দিয়ক, চুলি মজা লাগিছে। আৰু হৈ গ'লে মই ঝৰিব ন। 2 3 কামন। ভণ্টিয়ে দেখিছে ঝুলিব পৰা নাই, তেৰা বেকা ঝুলি আছে। আৰু মোৰ ঝোলাটো আপোনালোকে বেছি ঝোলা ট্ৰাই কৰিছে কমেণ্টছত জনাবচোন ৰাইজ। আৰু ৰাইজ তো ঝোলা ঝোলা পিছত মই আপোনালোকক এটা ভিউ এটা দেখাম বুলি আহিছো। আৰু চাওক এফালে ভিউটো, কেমেৰামেন ভিউ দেখুওৱা এফালে, এইফানে পৰা চাৰ্কল ভিউ। ইয়ে, ভাল লাগিছে নে ভিউটো নিশ্চয় জনাব। আপোনালোক অলপ তলত ফিনে চাই আহো ভিউটো। ৰাইজ সেইফালে দেখিছা চৰাই নালাগে। হা বোকা আছে না, এইখিনিতে হ'ব। নাযাওঁ সেইফালে লৈ নাচাওক, নহ'লে পিছত যোৱা, পিছৰ পৰা উঠোৱা যোৱা। স্প্ৰেড ভিউ। হা ভিউটো দেখাব আহিছো, ভিউ বস্তু এটা দেখাম নে। ইয়া চাওক, ছাগলী বাচ্চা। উই 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 উই, তোমাৰ নামটো কি? চাওক কিউটি। এই হ'ব ৰাইজ, দেখালো মোৰ ফ্ৰেণ্ডটো। হ'ব দিয়ক, নেক্সটত যাওক ৰাইজ। আজিকালি ইমানে আছিলে, ধন্যবাদ যদি আপোনালোকে মোৰ ফুল ভিডিঅ' এতিয়ালৈ চাইছে। আৰু আজিকালি ইমানে আছিলে। আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু এনে ফুল ব্লগছ আৰু বহুত পাব ইণ্টাৰেষ্টিং। তো এইখিনি আছিলে আজিকালি। আৰু আগৰ ভিডিঅ'ছ কেইটা আপোনালোকে যদি মোৰ এতিয়ালৈ চোৱা নাই, আপোনালোকে নিশ্চয় চাব। আৰু বৰষুণ নোযোৱাৰ আগতে আগৰ ভিডিঅ'ছ কেইটা নিশ্চয় চাব। আৰু যদি ভাল লাগিছে কমেণ্টছত জনাব। হ'ব দিয়ক ৰাইজ, বাই বাই, চি ইউ, বাই।